নমস্কাৰ জৱাহৰ নবোদয় বিদ্যালয় 2022 চনৰ 30 এপ্ৰিলত হ'ব লগা ক্লাছ 6 বাছনি পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলে কেইটামান নিৰ্দেশাৱলী নবোদয় বিদ্যালয় সমিতিৰ আবেদন পত্ৰদ্বাৰ বা পৰ্টেলত প্ৰৱেশ পত্ৰ উপলব্ধ হ'ব। অভিভাৱক বা প্ৰাৰ্থীসকলে বাছনি পৰীক্ষাৰ পূৰ্বে এই পৰ্টেলৰ পৰা বিনামূলীয়াকৈ প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। প্ৰাৰ্থীসকলে তেওঁলোকৰ প্ৰৱেশ পত্ৰত উল্লেখ থকা নিৰ্দিষ্ট পৰীক্ষা কেন্দ্ৰলৈ গৈ বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। কোনো প্ৰাৰ্থীকে অন্য কোনো পৰীক্ষা কেন্দ্ৰৰ পৰা এই বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অনুমতি দিয়া নহ'ব। বাছনি পৰীক্ষাৰ ধৰণ: মুঠ প্ৰশ্নৰ সংখ্যা 80টা, মুঠ নম্বৰ 100। নিৰ্দেশাৱলী পঢ়াৰ বাবে অতিৰিক্ত 15 মিনিট সময় প্ৰদান কৰা হয়। পৰীক্ষাৰ ভাগ, প্ৰশ্নৰ সংখ্যা, নম্বৰ, সময় এনেধৰণৰ: মানসিক দক্ষতাৰ পৰীক্ষা 40, সৰ্বমুঠ নম্বৰ 50, সময় 60 মিনিট। পাটীগণিতৰ পৰীক্ষা, প্ৰশ্নৰ সংখ্যা 20, নম্বৰ 25, সময় 30 মিনিট। ভাষা জ্ঞানৰ পৰীক্ষা, প্ৰশ্নৰ সংখ্যা 20, নম্বৰ 25, সময় 30 মিনিট। মুঠ 80টা প্ৰশ্ন, নম্বৰ 100, সময় 2 ঘণ্টা। উত্তৰ লেখনৰ পদ্ধতি: প্ৰাৰ্থীসকলে অপ্টিকেল মাৰ্ক ৰিকগনিশ্যন অৰ্থাৎ OMR পত্ৰত নিজৰ উত্তৰসমূহ লিখিব লাগিব। OMR পত্ৰত লিখিবলৈ প্ৰাৰ্থীসকলে কেৱল নীলা, ক'লা বলপেনহে ব্যৱহাৰ কৰিব লাগিব। প্ৰাৰ্থীসকলে OMR পত্ৰৰ ওপৰত হোৱাইটনাৰ বা সুধাৰক বগা তৰল পদাৰ্থ প্ৰয়োগ কৰা তথা মচিবলৈ চেষ্টা কৰাৰ পৰা বিৰত থাকিব লাগিব। অশুদ্ধ উত্তৰৰ বাবে কোনো ঋণাত্মক নম্বৰ দিয়া নহ'ব। বাছনি পৰীক্ষাৰ ফলাফল: জৱাহৰ নবোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ ফলাফল নিম্নোক্ত সংশ্লিষ্ট কাৰ্যালয় তথা মাধ্যমেৰে প্ৰকাশ কৰা হ'ব। জৱাহৰ নবোদয় বিদ্যালয়, জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়, জিলা দণ্ডাধীশৰ কাৰ্যালয়, আঞ্চলিক নবোদয় বিদ্যালয় সমিতিৰ উপায়ুক্তৰ কাৰ্যালয়। নবোদয় বিদ্যালয় জৱাহৰ নবোদয় বিদ্যালয় 2022 চনৰ 30 এপ্ৰিলত হ'ব লগা ক্লাছ 6 বাছনি পৰীক্ষাৰ পৰীক্ষাৰ্থীসকললৈ কেইটামান গুৰুত্বপূৰ্ণ নিৰ্দেশাৱলী। ইয়াত দেখা গৈছে যে পৰীক্ষাৰ্থীসকলে কেৱল নীলা বা ক'লা বলপেনহে ব্যৱহাৰ কৰিব। আৰু 2 নম্বৰটো হ'ল কি, তেওঁলোকে ক'লা বা নীলা পেনেৰে যিটো চাৰ্কুল সেইটো গোল কৰিব। যেনে উদাহৰণ হিচাপে আমি ইয়াত দেখা গৈছে যে ABCD ইয়াত এনেদৰে ক'লাকৈ গোল কৰিছে। ছাত্ৰ ছাত্ৰীসকলে কোনো ক্ষেত্ৰতেই এনেকৈ ক্ৰছ নকৰিব। ক্ৰছ কৰিলে এইটো ভুল হ'ব। বা এনেকৈ ৰাইট চিন দিবলৈও মনা কৰা হৈছে। ৰাইট চিন যিটো কাৰেক্ট দেখা গৈছে যে এই 1, 2, 3, 4, 5 নম্বৰ, এই 5 নম্বৰটোহে কাৰেক্ট। যিটো কাৰেক্ট সেইটো এনেকৈ কৰিব লাগে। আৰু ইয়াত দেখা গৈছে যে উত্তৰ বহীত কোনো চেঞ্জ নহ'ব। এবাৰ যদি আমি এনেকৈ গোল কৰিলোঁ তাৰ পাছত সলনি নহয়। OMR চিটত আমি কোনো ধৰণৰ মাৰ্ক নিদিওঁ। আৰু 6 নম্বৰটো হ'ল আমি কোনো ক্ষেত্ৰতে ৰাফ ৱৰ্কৰ কাৰণে আমি OMR চিট ব্যৱহাৰ নকৰোঁ। ইয়াৰ পাছত কেণ্ডিডেটসকলে কেনেকৈ তেওঁলোকৰ ৰোল নাম্বাৰ লিখিব তাক দেখুওৱা হৈছে। ধৰা হওক এজন ষ্টুডেণ্টৰ ৰোল নাম্বাৰটো হ'ল 17322172। ইয়াত 1ৰ তলত আমি এনেকৈ ক'লা বা নীলা পেনেৰে গোল কৰিম, চাৰ্কেল কৰিম। ঠিক তেনেদৰে 7ৰ ঠাইত আমি 7টো চাৰ্কেল কৰিম। 3 ঠাইত 3, 2 ঠাইত 2 চাৰ্কেল কৰিম। 1ৰ ঠাইত
1ত চাৰ্কেল কৰিম আৰু 7ৰ ঠাইত 7 চাৰ্কেল কৰিম আৰু 2ৰ ঠাইত 2 চাৰ্কেল কৰিম। এয়াই হ'ল আমাৰ ছাত্ৰ ছাত্ৰীসকলে জানিবলগীয়া কথা ৰোল নাম্বাৰ কেনেকৈ আমি ইয়াত ৰোল নাম্বাৰসমূহ কেনেকৈ আমি ভৰ্তি কৰিম। ইয়াৰ পাছত আছে আমি ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক, চেণ্টাৰ কেনেকৈ আমি ফিল আপ কৰিম। যেনেকৈ আমি ৰোল নাম্বাৰসমূহ আমি যেনেকৈ লিখিলোঁ ঠিক তেনেদৰে আমি ষ্টেট কোড, ডিষ্ট্ৰিক্ট কোড, ব্লক কোড, চেণ্টাৰ কোড লিখিম। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে।